নমস্কাৰ, মই চন্দন কুমাৰ নাথ। এতিয়া বিশেষ এটা জেগাত আহিছোঁ, বিশ্বনাথ ঘাট। আপোনালোকে নিশ্চয় জানে বিশ্বনাথ ঘাট, আৰু ওচৰতে ধুনীয়া মন্দিৰ আছে বিশ্বনাথ ঘাটত। মন্দিৰ দৰ্শন কৰিলোঁ, কিন্তু কথাটো হৈছে যে এইখিনি ঠাইত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে এখন শ্বুটিং কৰা হৈছিলে। আপোনালোকে যদি ৰৈ ৰৈ বিনালে চাইছে, তাত দেখা পাব যে জুবিন গাৰ্গে তেওঁৰ যিজন এক্ট্ৰেছ আছিলে, তেওঁৰ লগত ডাঙৰকৈ এটা শিলৰ পাথৰৰ ওপৰত থিয় দি কিনে কথা পাতি থাকে। মানে সেইখিনি ঠাইত আমি এতিয়া যাব ওলাইছোঁ, বিশ্বনাথ দেৱালয়, আৰু তাৰে ওচৰতে জুবিন গাৰ্গৰ সেই বিশেষ দৃশ্যাংশটো ইয়াতে লোৱা হৈছিলে, সেই পাথৰটোৰ ওপৰত। এতিয়া তালৈকে আমি গৈ আছোঁ। তেতিয়া বলকচোন, তেতিয়া গৈ থাকোঁ মোৰ লগত। ৰৈ ৰৈ বিনালে চাইছে, তাত দেখিব যে এটা এনেকুৱা দৃশ্য আছে য'ত তেওঁ এটা ডাঙৰ শিল বা পাথৰৰ মাজত থিয় দি থাকে আৰু তেওঁৰ মনৰ দুখখিনি ব্যক্ত কৰি থাকে। ইয়াত দেখিছে যে আপোনালোকে, ইয়াতে বহিয়ে জুবিন গাৰ্গে সেই বিশেষ চিনটো লৈছিলে, আৰু ইয়াতে থিয় দিয়ে তেওঁ, আৰু তেতিয়া তেওঁ মনৰ দুখৰ কথাখিনি ব্যক্ত কৰি থাকে। যিসকলে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চাইছে, তেওঁলোকে নিশ্চয় গম পাব এটা এনেকুৱা দৃশ্য আছিলে, তেওঁ যে ব্ৰহ্মপুত্ৰ পাৰত আহি কিনে তেওঁ মনৰ দুখৰ কথাখিনি ব্যক্ত কৰি থাকে। গতিকে এইটো পাথৰতে বহিছিলে, এইটো পাথৰ ইয়াত দেখিছে। এইটো পাথৰত আমি স্থানীয় ব্যক্তিৰ লগত কথা পাতিলোঁ, তেওঁলোকে কৈছে যে মাৰ্চ মাহত আহিছিলে জুবিন গাৰ্গে। ইয়াতে মানে একদম লোকাৰণ্য হৈছিলে, আৰু চবে মানে ভাবিছিলে যে জুবিন গাৰ্গ কিয় আহিলে, আৰু সপোনতো চাগে কোনো ভবা নাছিলে যে জুবিন গাৰ্গ ইয়াতে আহিব আৰু সেয়া তেওঁৰ লাষ্ট হ'ব মানে। আৰু আহোঁতে শুনা পাইছিলোঁ যে স্থানীয় ব্যক্তিসকলক কথা পাতিছিলে, ওচৰতে বিশ্বনাথ ঘাটত মন্দিৰ আছে, তো তাতো গৈছিলে তেওঁ। মানে আমি কল্পনা কৰিব নোৱাৰোঁ যে এনেকুৱা এজন ব্যক্তি আমাৰ মাজৰ পৰা এতিয়া হেৰুৱাই যাব, আঁতৰি যাব। গতিকে এই চেগতে মই তেওঁৰ বিদেশী আত্মাৰ শান্তি কামনা কৰিছোঁ, আৰু ক'বলৈ ভাষা নাই আৰু কি ক'ম, কওকচোন। এটা অপূৰণীয় ক্ষতি অসমৰ কাৰণে, গোটেই ভাৰতবৰ্ষ বিশ্বৰ কাৰণে এটা অপূৰণীয় ক্ষতি। যে আপোনালোকে সকলোৱে ৰৈ ৰৈ বিনালে চাবলৈ আহক। আৰু মোৰ সৌভাগ্য এইটোৱে যে মই চাবলৈ আহিছিলোঁ বিশ্বনাথ চাৰিআলিত, আৰু আহোঁতে পিছত বিশ্বনাথ চাৰিআলিত মেক্সিমাম শ্বুটিং কৰা হৈছিলে, আৰু সেইবিলাক স্থান মই এতিয়া পৰিদৰ্শন কৰি আছোঁ, চাই আছোঁ। গতিকে চাই কিনে মনৰ অনুভৱটো ব্যক্ত কৰি আছোঁ আপোনালোকৰ ওচৰত, আৰু ভাবিছোঁ যে সংগ্ৰহ কৰা হিচাপে ইউটিউবত ভিডিঅ'বিলাক দি যাওঁ, আপোনালোকেও চাব পাৰিব। জয় জুবিন দা।